আহি গ'ল এইচআৰ ছেকেণ্ড ইয়াৰ প্ৰি ফাইনেল এক্সামৰ চিলেবাছ। কেনেকৈ চিলেবাছটো ডাউনলোড কৰিবা, ক'ত গৈ পাবা, সকলো তথ্য জানিবলৈ আজিৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকা। যদিহে চেনেলটো নতুন হৈ থাকা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কাষতে বেল আইকনটো প্ৰেছ কৰিবা এনে ধৰণৰ নতুন নতুন ভিডিঅ'বিলাক নিতৌ পাই থাকিবলৈ। তেন্তে পলম নকৰি আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে আপোনাৰ মোবাইলত গুগল বা ক্ৰম ব্ৰাউজাৰত অপেন কৰি লোৱাৰ পিছত টাইপ কৰি দিবা HSAC। এইটো টাইপ কৰি দিবা। টাইপ কৰাৰ পাছত দেখিবা এনে এটা পেজ খোল খাব। প্ৰথমতে আহি গৈছে HSAC আসাম পৰ্টেল ষ্টেট পৰ্টেল, ইয়াতে ক্লিক কৰি দিবা। ক্লিক কৰাৰ পাছত দেখিবা এনে এটা পেজ খোল লিখিছে যে আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল। ইয়াতে দেখিবা একাডেমিক্স বুলি ইয়াতে লিখা আহিছে। একাডেমিক্সত ক্লিক কৰি দিবা। ইয়াতে ক্লিক কৰি দিবা। ক্লিক কৰাৰ পাছত দেখিবা চিলেবাছ, কুৱেশ্যন পেপাৰ, স্কলাৰশ্বিপ স্কিম, ইয়াতে চিলেবাছত ক্লিক কৰি দিবা। ক্লিক কৰাৰ পাছত দেখিবা অল চিলেবাছ এইচএছ প্ৰি ফাইনেল এক্সামিনেশ্যন 2021-22 ইয়াতে ক্লিক কৰি দিবা। তোমালোকৰ সুবিধাৰ বাবে ডেছক্ৰিপশ্যনৰ লিংকটো দিয়া আছে, তাত গৈ চিলেবাছটো ডাউনলোড কৰিব পাৰিবা। দেখিবা সম্পূৰ্ণকৈ আৰ্টছ, ছায়েন্স আৰু কমাৰ্চৰ সম্পূৰ্ণ চিলেবাছটো আহি গৈছে। আগতকৈ এইবাৰ চিলেবাছটো কমাই দিছে প্ৰি ফাইনেলৰ কাৰণে। দেখিছা ইয়াতে যিকোনো এটা ছাবজেক্টত ক্লিক কৰিবা নিজৰ ইচ্ছামতে। ভিডিঅ'টো চাই যদি ভাল পালা তেন্তে ভিডিঅ'টো লাইক কৰিবা আৰু শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবা এনে ধৰণৰ নতুন নতুন ভিডিঅ'বিলাক নিতৌ পাই থাকিবলৈ। থেংক ইউ।